বিভাগৰ মানুহ চাবলৈ আহিছিলে বুলি শুনিছোঁ এদিন। তেখেতসকলে চাই গৈছে যিখিনিত সেইখিনি হয়তো ঠিকেই আছিলে। তাৰপিছত বৰ্তমান অহা নাই। তেখেতসকলে যিখিনি কৰি থৈ এতিয়া আহিলে দেখিলে গম পাব আৰু ৰাইজে গমো পায়। ধৰি লওক চাই আছোঁ কেৱল এইখিনিয়ে কথা যে চৰকাৰে যিটো উন্নতমানৰ হেৰি বনাইছে, ব্যৱস্থা বনাইছে, তেনেকুৱাকৈ নিকা আৰু উন্নতমানৰ হওক বস্তুটো, সেইখিনিয়ে আমাৰ অনুৰোধ আৰু ঠিকাদাৰে এতিয়া দুৰ্নীতি কৰা বুলি ক'বতো নোৱাৰি, কাৰণ ঠিকাদাৰে এটা বস্তু আনি পেলাই কাম কৰিব, ইয়াত বহুত মানুহ ইনভল্ভ থাকে। যেনেকুৱা মিস্ত্ৰীও থাকে, মিস্ত্ৰীৰ হেমাহিত কিছুমান হ'ব পাৰে, মহৰীৰ হেমাহিত হ'ব পাৰে, আৰু কিছুমান ধৰি লওক কাম কৰোঁতে কিছুমান জেগাত ঢিলামি কৰোঁতেও হ'ব পাৰে। তেখেতসকলে নিৰামিকৈ চাই থকাটো মই বিচাৰোঁ আৰু সেইখিনিয়ে। ৰাস্তাটো ক'ৰবাত মানে সঠিক মানে মেটেল পৰা নাই বা এনেকুৱা ধৰণৰ তেনেকুৱাভাৱে কাম কৰা হোৱা নাই এনেকুৱা দেখিছা? সেনেকুৱা লাগিছে মানে কিছুমান জেগাত ধৰি লওক যিটো ব্লক ধৰি লওক ভাঙিব নালাগে, সেনেকুৱা ভাঙা ব্লকৰ কাম নহ'লে ভাল লাগে আৰু সেনেকুৱা জেগাত ঢিলা ব্লক আহিছে য'ত ভাঙি গৈছে, বা যিখিনি ধৰি লওক আমি বিচাৰিছিলোঁ যে যিখিনি বনাই আছে আৰু কামখিনি দেখিলে আপোনালোকেও গম পাব। আমিওতো বস্তুটো চাইয়ে শিকিছোঁ, আমিও ইমান নাজানো। দেখিছোঁ যে কিছুমান কাম ভাল লগা নাই আৰু সেইখিনি মনোপুত হোৱা নাই। কিন্তু বেলেগতো ৰাস্তা দেখিছোঁ, ব্লকৰ ৰাস্তা দেখিছোঁ, খুব সুন্দৰ ফিনিচিং আছে। আমাৰ কিছুমান জেগাত ফিনিচিঙো সুন্দৰ হোৱা নাই। সেইখিনিয়ে আৰু ক'ব লগা, যাতে অধিক মুনাফা লাভৰ অংকত মানে নিম্নমানৰ হেৰি ব্লক ব্যৱহাৰ কৰিছে সেনেকুৱা হ'ব পাৰে। ধৰি লওক যিহেতু ইয়াৰ বিষয়ত ইমানো জ্ঞান নাই, কিন্তু আমি দেখি শুনিয়ে যিখিনি গম পাইছোঁ আৰু ধৰি লওক সেইখিনিয়ে কৈছোঁ যে বেলেগতো ব্লকৰ ৰাস্তা দেখিছোঁ, ফিনিচিং ভাল হৈছে, ব্লকবিলাকো ধুনীয়া। আমাৰ ইয়াতে ব্লকবিলাক যিহেতু ভাঙিয়ে গৈছে, তো কিমান দিন টিকিব আমি সেইটোৰ ওপৰত মনত অলপ ডাউট আছে আৰু ৰাস্তাৰ মাজত গছ থকাৰ পিছতো মাজেৰে মানে ৰাস্তাৰ মাজেৰে এনেকৈ মানে হয়, এইটো মানে আমিও বিচাৰিছিলোঁ যে ধৰি লওক ৰাস্তাৰ মাজত গছৰ মাজেদি ৰাস্তা নাযাওক, গছটো যাতে আঁতৰাই যায়। এতিয়া ৰাস্তাৰ মাজত গছ থাকিলেতো জানেই, এইটো আজিকালি গাড়ী চলাই আহোঁতে কোনোবা ছাইড দিওঁতে ধৰি লওক মাৰি দিব, গছডালেতো এতিয়া দোষী নহয়। কোন দোষী এতিয়া ক'ব গ'লেতো বহুত হেৰি হৈ যাব। সেইকাৰণে বিচাৰিছিলোঁ আৰু সেইখিনিও আঁতৰাই দিয়ক। এইটো আমাৰ তামোলপুৰ লিং ৰোড হয়, একদম ইয়াৰ পৰা মহৰীপাৰা লিং ৰোড হয়। এইখিনি এনে ঢেকীয়াপথাৰ চকৰ যিটো হাইৱে আছে, এইটো আমাৰ কেঞ্চাৰ হস্পিটেল লিং ৰোড হৈ যায়। তাৰপিছত এইপিনে মহৰীপাৰা পালে মঙলদৈ লাইনটো এইপিনে দিয়ে ওলাই যাব পাৰে, শ্বৰ্টকাট হয়। কিন্তু গাঁৱৰ ভিতৰ হয়, কিন্তু শ্বৰ্টকাট হয়, এইটো বিজি ৰোড হয় এটা। কিন্তু এইখিনি যদি উন্নত কৰি নিদিলে কালিলৈকে বহুত বিপদজনক হ'ব। গছখিনি আঁতৰাব বাধ্যতামূলকে আৰু আমাৰ পিনৰ অনুৰোধ।